সত্ৰ নগৰী ৰামদিয়াত ঐতিহাসিক ভঠেলি উৎসৱ। ৰামদিয়া পুথিভঁৰাল আৰু সামূহিক সাংস্কৃতিক কেন্দ্ৰৰ পৰিচালনাত ৰামদিয়াৰ ঐতিহাসিক ভঠেলি মেলা উৎসৱ 3 দিনীয়া কাৰ্যসূচীৰে পালন কৰি অহা হৈছে। 1592 চনৰ পৰাই এই ভঠেলি মেলা উৎসৱ পালন কৰি আহিছে। প্ৰায় 400 বছৰ পুৰণি এই ঐতিহাসিক ভঠেলি মেলা এটা মহত্বপূৰ্ণ দিশো আছে। সেইটো হ'ল মাধৱদেৱে ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ৰামদিয়াত প্ৰায় 6 মাহকাল বাহৰ পাতিছিল আৰু তেওঁ বিদায় লোৱাৰ দিনটোত মহাপুৰুষজনক গায়ন বায়নেৰে বিদায় বা ভটিয়াই যোৱাৰ সময়ত এই উৎসৱ আয়োজন কৰা হৈছিল। সেই তেতিয়াৰ পৰাই প্ৰজন্মৰ পাছত প্ৰজন্মই আয়োজন কৰি আহিছে ভঠেলি মেলা উৎসৱ। এইবেলিও 5 তাৰিখৰ পৰা 7 তাৰিখলৈ ভঠেলি মেলা উৎসৱৰ আয়োজন কৰা হৈছে। আজি শেষৰটো দিন। আমি যোৱাকালি তালৈকে গৈছিলোঁ। এই মেলা অকল যে বাণিজ্যিক এনেকুৱা নহয়, ইয়াত বিভিন্ন জাতি জনগোষ্ঠীয় মানুহৰ একতাৰ এটি বাৰ্তাও আছে। ভঠেলি উৎসৱৰ দ্বিতীয় দিনটোত ৰামদিয়া অঞ্চলৰ 18খন সত্ৰৰ বিগ্ৰহ লৈ অনা হয়। ৰাতিপুৱা ভাগত ঐতিহাসিক ভঠেলি উৎসৱলৈ এই বিগ্ৰহসমূহ আনি নিজৰ নিজৰ বেদীত স্থাপন কৰা হয়। এটা আধ্যাত্মিক পৰিৱেশ গঢ় লৈ উঠে। 18খন সত্ৰৰ বিগ্ৰহসমূহ লাইন লাইনকৈ নিজৰ বেদীত স্থাপন কৰাৰ পিছত গোসাঁইৰ চৰণ ধূলি ল'বলৈ ভক্তপ্ৰাণ ৰাইজ দৰ্শনাৰ্থীৰ লানি নিচিগা সোঁত বৈ থাকে। আমাৰ আজি ভাগ্যখন ভাল আছিল, আমি ৰাতিপুৱা আহিছিলোঁ বাবে গোসাঁইৰ পদধূলি ল'বলৈ পাৰিলোঁ। আবেলিলৈ মানুহৰ ভিৰ বহুত বেছি হয় আৰু গোসাঁইৰ স্থানলৈ সোমোৱাটো অকণমান দিগদাৰ হয়। ওৰে দিনটো অতিবাহিত হোৱাৰ পিছত সন্ধিয়া বিগ্ৰহসমূহ নিজৰ নিজৰ সত্ৰসমূহলৈ লৈ যোৱা হয়। ভঠেলি মেলা এটা ধৰ্মীয় উৎসৱৰ লগতে বাণিজ্যিক মেলা হয়। কৃষি সামগ্ৰীৰ লগতে অন্যান্য সামগ্ৰীও কিনা বেচা কৰা হয়। এই উৎসৱত অসমৰ বিভিন্ন অঞ্চলৰ পৰা বহুতো লোক আহে। ৰামদিয়া অঞ্চলৰ লগতে ইয়াৰ ওচৰ পাজৰৰ অঞ্চলৰ লোকেও মা মছলাৰ লগতে আন ঘৰুৱা সামগ্ৰী এবছৰৰ বাবে কিনা বেচা কৰে।